হাই গাইজ, কেনে আছে? ভালে আছে? আমাৰো ভালে আছে। বন্ধুসকল, অসমৰ লাভ আৰু ৰিলেশ্যনশ্বিপৰ চেনেলত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজিৰ টপিকটো হ'ল আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ লগত মিট কৰিবলৈ গ'লে কেনেকৈ যাব বা কেনেকৈ গ'লে ভাল হ'ব, সেইটোৰ ওপৰত কথা পাতিম। তো ব'লা এতিয়া ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। তো বন্ধুসকল, আজি ভিডিঅ'টো বিশেষকৈ ল'ৰাৰ কাৰণে হয়। তো ভিডিঅ'টো আধাতে কাট নকৰি সম্পূৰ্ণ শুনিব, তো নিশ্চয় বুজিব। আপুনি যদি আপোনাৰ গাৰ্লফ্ৰেণ্ডক মিট কৰিবলৈ যায়, তেতিয়া সেই সময়ত আপুনি সদায় এইটো নিজৰ প্ৰতি ধ্যান ৰাখিব যে আপুনি আপোনাৰ প্ৰথম টপিকছ নম্বৰ 1, আপুনি সদায় আপোনাৰ ফেচটো ক্লিন ৰাখিব। ভাল এটা ফেচ ৱাছ ইউজ কৰিব বা ফেচিয়েল কৰি যাব। টপিক 2, আপুনি যেতিয়াই গাৰ্লফ্ৰেণ্ডক মিট কৰিবলৈ যাব, সেইটো সময়ত আপুনি আপোনাৰ হেয়াৰ ষ্টাইল এটা ৰাখিব, কাৰণ হেয়াৰ ষ্টাইল ছোৱালীয়ে বহুত লাইক কৰে। আৰু প্ৰথম তোমাৰ ফেচত চাব, দ্বিতীয়তে হেয়াৰ ষ্টাইলটো চাব। এই দুটা বস্তু অতি প্ৰয়োজন। টপিক নম্বৰ 3, এতিয়া আপুনি আপোনাৰ লুকছ, আপুনি ভাল এটা ফেশ্বনৰ এটা ড্ৰেছ পিন্ধিব, ভাল চাৰ্ট এখন পিন্ধিব, নাইবা ভাল কোট পিন্ধিব, কিন্তু চাফা চিকুণ হৈ যাব, সদায় পৰিষ্কাৰ হৈ যাব, লেতেৰা হৈ নাযাব। ড্ৰেছ পুৰণি নহওক কেলে, পুৰণি হ'লেও চলিব, কিন্তু ড্ৰেছ সদায় ধুই ৰাখিব, ভালকৈ চাফা কৰি যাব। টপিক 4, আপুনি ভাল এযোৰ জোতা পিন্ধি যাব। ছোৱালীয়ে জোতাটো বহুত ফ'ল' কৰে। তো গাইজ, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো থেংক ইউ, আজিলৈ ইমানে।